জুবিন দাই অসমৰ কাৰণে বহুত কাম কৰি গৈছে আৰু বহুতখিনি বস্তু দি গৈছে, কিন্তু আমাৰ অসমৰ ৰাইজে আজিলৈকে জুবিন দাক আমি ন্যায় দিব পৰা নাই। ঠিক আছেনে? বহু কাম কৰি গৈছে আৰু জুবিন দাৰ নিচিনা কাম আৰু অসমত কোনো কৰিব নোৱাৰে। ঠিক আছে, আমাৰ এইটোৱে মোক এইটোৱে বেয়া লাগিছে যে আমাৰ অসমৰ মানুহ এতিয়া লাহে লাহেকৈ জুবিন দাক পাহৰি গৈ আছে। ঠিক আছে, আজি 3 মাহ হৈ গ'ল আমি জুবিন দাৰ জাষ্টিছ পোৱা নাই আৰু আমি জাষ্টিছ দিব নোৱাৰোঁ চাগে, কাৰণ সকলোৱে জুবিন দাক লাহে লাহেকৈ পাহৰি গ'লে। মই কৈছোঁ নহয়, জুবিন দাৰ নিচিনা মানুহ আৰু 100টা জনম হ'লেও আমাৰ অসমত 100টা জনমতো জুবিন দাৰ নিচিনা মানুহ আমাৰ অসমত আহিব নোৱাৰে। ঠিক আছে, যদি আপোনালোকে যদি জুবিন গাৰ্গক পাহৰা নাই তেনেহ'লে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কমেণ্টত লিখি দিব মোক। মই গম পাওঁ অসমৰ সকলো মানুহে লাহে লাহেকৈ জুবিন গাৰ্গক পাহৰি গৈছে, কিন্তু আমাৰ নিচিনা অনুৰাগী এতিয়ালৈকে পাহৰিব নোৱাৰে, কাৰণ যি কাম আমাৰ জুবিন দাই কৰি গৈছে, সংগীত জগতখনক যোনটো লেভেলত লৈ গৈছে, 100টা জনম আহিলেও আৰু কোনো ল'ব নোৱাৰে চাগে অসমত তেনেকুৱা। আমাৰ অসমৰ কাৰণে কি কৰা নাই জুবিন দাই? কওক, কি কৰা নাই? জুবিন দাৰ এগেইনষ্টত কোনোবা যদি মাত মাতে থানাত ভৰাই দিয়ে। ঠিক আছে, সেইটো কাৰণে জুবিন দাৰ কাৰণে মানুহে চাগে ভয় কৰি আছে, জুবিন দাৰ কাৰণে মাত মাতিব। জুবিন দাৰ এগেইনষ্টত যোনেই ভিডিঅ' বনাই আছে, যোনেই মাত মাতি আছে, ডাইৰেক্ট জেলত। আমি একো ভুল কৰা নাই নহয়, জাষ্ট আমি জাষ্টিছ বিচাৰিছোঁ। আৰু জাষ্টিছ বিচৰাত যদি এটা অপৰাধ হয়, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হয় কওক আপোনালোকক জুবিন দাৰ জাষ্টিছ লাগে কি নাই? অসমবাসী ৰাইজক লাগে নাই? পাহৰি গ'লে নেকি? গোটেই অসমবাসী ৰাইজে যে 19 তাৰিখে কান্দিছিলে যে, গৰিমা বয়ে যে কান্দি কান্দি জাষ্টিছ বিচাৰিবলগীয়া হৈ আছে যে, সেইটো আমাক লাজ লাগি আছে। ঠিক আছে, জুবিন দা এটা কিং আছিলে, এটা ফাইটাৰ আছিলে। আজি সেই ফাইটাৰজনৰ ৱাইফ আজি কান্দি কান্দি জাষ্টিছ বিচাৰিবলগীয়া হৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু আমাৰ মাজত নাই, চিধা কথা কৈ আছোঁ। ঠিক আছে, যদি জুবিন দাক যদি পাহৰা নাই তেনেহ'লে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি দিব। জয় জুবিন দা।